ইফালে ৰাৱণ বানি আছে ৰাৱণ সুদূৰ চাইনাৰ পৰা অহা আমাৰ বিশেষ ব্যক্তিজন যাবছৰো বানিছিল ইবাৰে বানিছে ইয়াৰ মুখখন ভালকে চাই লওক ইয়াক কায়ো লাইন চাইন নামাৰিব কিন্তু পূজা ধুই হলি কলা আৰু মোৰ ডাউট হৈছে Hey guys, मैं संजीत and welcome back to my YouTube channel guys. Guys, राख आइल guys, राख आइल. हमारे मतलब आपको मत सिखा चल. আৰু ৰাখ হল গাইজ 15 তাৰিখে তো আজি হল 10 তাৰিখ গাইজ যাইছো মই হাউলিত মানে যাম গাইজ ৰাখৰ প্ৰস্তুতি চাবা আৰু লগতে আপোনালোকক দেখুৱাম কি নতুনত্ব আছে এইবাৰি আৰু লগতে গাইজ অসম চৰকাৰে মানে লটাৰী খেলাবিলাকত বেন মাৰি দিছিল অসমৰ ভিতৰত গাইজ হাউলিৰ লটাৰী খেলা বহুত ডাঙৰকে হয় তো ইবাৰি হাউলিৰ ৰাখৰ মানে লটাৰী খেলাখন হ'ব না নহয় তাৰে বিষয়ে জানিব চেষ্টা কৰিম তো বুলক গাইজ বেছি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো আৰু গাইজ আজিৰ ভিডিঅ'টোত মোক সহযোগ কৰিব সুদূৰ চাইনাৰ পৰা অহা আমাৰ বিশেষ ব্যক্তিজন চুং মুং চাং বাহ Oh, itu কি করলি তার মানে Guys, so much kind of talk. I want the flower to grow. কি মানে এটো মই তোমার ভাল পাও হয় নেকি Yes. মানে ফুলনি মানে বাগিচা মানে ফুলনি বাগিচা মানে ফুল মানে কাম নহয় চাইনাৰ মানে সেই বিশেষ ব্যক্তি গাইছ গাইছ আহি এই আমাৰ টল গেট পালো ভবানীপুৰৰ ওচৰৰ আৰু দোকান এখনত ৰখছো মানে চাহ পানী খাম বুলি একচুৱেলি মোৰ নহয় গাইছ ইয়াত ধৰি বহুত জ্বালা দিছে গাইছ বহুত বিকাত দিছে মানে দোকানত ৰখো কিবাহত ৰখো হেই চাইনাৰ হল বুলি নহয় তোৰ ভাল কথা কৈছো মই মানে কৈ আছো তই কিমান ভাল তই চাইনাৰ মানুহ তো সেইগিলা কথা কৈছো Why? ইউ আৰ পাৰফেক্ট মেন চাইনাৰ Oh yeah. তো গাইছ আহি পাইছো হাউলি চহৰ আৰু চাব পাৰে এই ভাষাবিলাক বানছে গাইছ ষ্ট্ৰাকচাৰ দিছে এইটো চাইডতো দিছে হাৱেৰ এইটো চাইডতো এতিয়া গাইছ তাকে লগে যাই লওঁ তাৰপিছত আপোনালোকক গোটেইখিনি ডিটেইলছত কৈ আছো ফাইনেলি আহি পাইছো হাউলিৰ ৰাস মন্দিৰত চাব পাৰে এইবিলাক কাম চলি আছে গাইছ বৰ্তমান কালাৰ চালাৰ দি আছে আৰু এই কাষত যি দেখছি আপোনালোকে সেইটো বোলে গাইছ আপোনাৰ এই কাৰ্যালয় গাইছ সেইটো কাৰ্যালয় বানি আছে আৰু এইফালে কালাৰ চালাৰ দিছে চাব পাৰে এইবিলাক এতিয়া ভিতৰত সোমাই যাওঁ আহক আৰু ভিতৰত চাব লাগিব কি এক্সাইটিং বস্তু আছে আহক What is looking side of again? This is looking at the house, the big house. Big house. আমাৰ অসমৰ ঘৰবিলাক ডাঙৰে আচ্ছা তো গাইছ গেটৰ পৰা সোমাই আহি আপোনালোকে দেখাব প্ৰত্যেক বছৰৰ দৰে এইটো আৰু এইবাৰে চেঞ্জ কি দেখছো গম পাইছে না গাইছ এইখিনিত আপোনাৰ লটাৰী খেলা হৈ থকা আছিল না এতিয়া লটাৰী খেলাৰ মানে একো নাইয়ে তাতে কাৰ্যালয় নাই তো লটাৰী খেলাখন হ'ব না নহয় সেইটো অলপ পিছত আমি জানিব চেষ্টা কৰিম আৰু গাইছ হাউলি ৰাসৰ এইটো হ'ল মেইন মঞ্চ ইয়াতে সাংস্কৃতিক সন্ধিয়াৰ যি অনুষ্ঠানবিলাক হ'ব ইয়াতে হ'ব তো চাব পাৰে কামবিলাক চলি আছে দ্ৰুতগতিত কাম চামবিলাক কৰি আছে এইটোৱে গাইছ মেইন মঞ্চ ধুনীয়া লাগছে কিবা এটা ভাল লাগি আছে মোৰ পিছত দেখি চাব পাৰে এইটোৱে হ'ল হাউলিৰ মেইন ৰাস মন্দিৰ কৃষ্ণ মন্দিৰ ইয়াৰো কামবিলাক কৰি আছে ৰিন'ভেশ্যন কৰি আছে কিবা কালাৰ চালাৰ দি আছে আৰু লগতে গাইছ মূৰ্তিৰ কামবিলাকো চলি আছে দ্ৰুতগতিত কামবিলাক চলি আছে মূৰ্তি বানি আছে পুৰা নতুন পুৰণা সেইবিলাক বানি আছে এনেকৈ কিবা কিবি আপোনালোকক দেখুৱাব চেষ্টা কৰিম তো এইফালে নতুন মূৰ্তিবিলাক বানি আছে চাব পাৰে গাইছ দাদাখন ক'ৰ পৰা আহিছে কোচবিহাৰ তো কোচবিহাৰৰ কাৰিকৰে গাইছ এই নতুন মূৰ্তিবিলাক বনাই আছে আৰু এইবিলাক যে দেখি আছে গাইছ আপোনালোকে এইবিলাক হ'ল যোৱা বছৰৰ পুৰণা মূৰ্তিবিলাক নতুনকৈ কালাৰ চালাৰ কৰি এনেকৈ সাজৈছে ধুনীয়াকৈ কালাৰ চালাৰ কৰা হৈছে অলমষ্ট যিহেতুকে হাতত বহুত কম সময় আছে 15 তাৰিখে ৰাস পূজা তো এনেকৈ দাদাসকলে কামবিলাক কৰি আছে তো এইবিলাক নতুনবিলাকৰ কাম চলি আছে আৰু গাইছ এই মূৰ্তিটো চাই আপোনালোকে কি ভাবে কওকচোন কাৰ মাজত কাজিয়া চলি আছে এই মূৰ্তিটো যদি আপোনালোকে চাই কিনে গম পাইছে মোক কমেণ্ট কৰি দিব কাৰ মাজত যুদ্ধ হৈ আছে তো গাইছ ইবাৰি মই আহি গৈছোঁ আমাৰ য'ত হয় বৃন্দাবন মানুহে ৰাসৰ মানে ৰাস মন্দিৰৰ কাষতে য'ত বৃন্দাবন মানুহে পুখুৰীটোৰ তাৰ পাৰত আছোঁ গাইছ আৰু চাব পাৰে কাম কি চলি আছে ইবাৰি বৃন্দাবনৰ কেনেকুৱা হ'ব পাৰে ষ্ট্ৰাকচাৰটো চাই ল'ব পাৰে ইবাৰি আপোনালোকক মই দেখি আছোঁ এক্সক্লুচিভ একেবাৰে গাইছ আৰু চব এইবিলাক কেনেকৈ বনায় গাছ চাছবিলাক এই আপোনাৰ এই সেইহৰ বোধ হয় গাইছ কি বুলি কয় এইটো কাৰ্ডবৰ্ডেদি মানে গাছবিলাক বনাই আছে এনেকৈ গাছৰ ষ্ট্ৰাকচাৰ দিছে অ' গাইছ ভাল লাগছে কিবা এটা মানে গাইছ কিবা এটা ভাল লাগিছে মানে ৰাস আহিলা যেতিয়া আপোনালোকে এখন গেটেদি আহিব এখন গেটেদি সোমাই আহি আপোনালোকে দেখা পাব ইয়াতে লাচিতৰ ষ্টেচু বনাই আছে যোৱা বছৰো বনাইছিল ইবাৰে বনাইছে তো ইবাৰে অলপ কিবা ইউনিকে বনাব আৰু গাইছ এইটো চাইডৰ যি পেইণ্টিংবিলাক আছে অলমষ্ট ক্লিয়াৰ হৈছে চাব পাৰে আৰু গাইছ এইটো বা কি বনাইছে মোৰো সঠিক নলেজ নাই কিন্তু যি পেইণ্টিং দেখছো পেইণ্টিঙত মই এটা অনুমান কৰিব পাৰিছোঁ ৰামে মানে লংকাত গৈছিল তেতিয়া মানে বানৰ সেনাই মানে এনেকৈ দলং বনাইছিল না ব্ৰিজবিলাক বনাইছিল মেবি সেইটো হ'ব পাৰে কিন্তু মোৰ সিমান চিয়ৰিটি নহয় কি হয় দেখা যাব আৰু ৰাসতো আপোনালোকে দেখা পাব এবাৰ শুনা মতে গাইছ গুহা নাই দাদা ক'ত ঘৰ আপোনাৰ মোৰ গুৱাহাটী নেকি আচ্ছা এইটো কি হ'ব মানে অলপ কৈ দিব নেকি এইটো তাৰমানে হনুমানৰ এই বহা শিল
ও মানে হনুমানে ইয়াতে সেই বহিব মানে স্পেচিয়েলি হনুমানে থাকিব হনুমান থাকিব আৰু অলপমান লৰচৰ কৰিব আৰু ও মানে অলপ সেই বিজুতি হেন টাইপৰ মানে অলপ কাৰিকৰী আছে আছে তো এইটো হ'ব নতুনকৈ গমেই পালাক দাদাৰ পৰা তো এইটো মহাভাৰতৰ আপোনালোকে ইয়াতে সেই দৃশ্যবিলাক আপোনালোকে ইয়াতে দেখা হ'ব কেনেকৈ কি হৈছিল মহাভাৰতটো গমেই পায় আপোনালোকে যদি চাইছে তো নৰ্মেল মূৰ্তিবিলাক থ'ব ইয়াতে গাইজ অলপ এইটো অলপ ইউনিক দেখা পালোঁ যোৱা বছৰতকৈ এইবাৰ নতুনকৈ এই নৌকাও বানি আছে চাব পাৰে বৰ্তমান ষ্ট্ৰাকচাৰহে বানিছে দাদাসকলে এই কেনেকৈ বানাব মানে চিষ্টেমটো নৌকা আপোনাৰ হেৰি হ'ব প্লাইবোৰ্ডেদি হ'ব প্লাইবোৰ্ডেদি হ'ব আৰু মানে কোনোবা থাকিব না নৌকাত বহি থাকিব না এনে এনেকৈ থাকিব মূৰ্তি থাকিব মানে কৃষ্ণৰ মূৰ্তি থাকিব কিজানি আচ্ছা তো এই নৌকা বনাব গাইজ হা হা কিবা থ'ব না আচ্ছা তো ইহঁতে এই নৌকা বনাই আছে আৰু নৌকাত কোনোবা বহিব ইয়াতে আপোনালোকে ৰাসত আহিলে দেখা হ'ব সম্পূৰ্ণ হৈ গ'লে তো এইবাৰ গাইজ মীনা বজাৰৰ ফালে যাওঁ চাইনাৰ বুলি বাচিছা শুন তো সেনেকৈ কি চাইছা মূৰ্তি লাৰি লাৰি Who is this Murti? দিছ ইজ আৱাৰ ভগৱান তুই কি জানবি এইগিলা মূৰ্তি সেনেকৈ লাৰি লাৰি চাই নেকি What is Murti? মূৰ্তি ইজ ভগৱান লাইক আমাৰ ভগৱান চাইনাৰ দেখুৱাব আহিছে এক শ্বট দিম চাইনা হৈছে আৰু এটা কথা গম পানা নাই এইবাৰ টেকনিকেলি বহুত বস্তু আছে আমি হাউলি ৰাখোঁ এইবাৰ টেকনিকেলি বহুত দেখা পাব মানুহে তো বুজি পোৱা নাই তোক তো কৈও লাভ নাই তো গাইছ আপোনালোকে কওঁ দিয়ক এইবাৰ হাউলি ৰাসত আপোনালোকে টেকনিকেলি বহুত বস্তুৱে দেখা পাব আৰু গাইছ হাউলি ৰাসৰ খেলাখন যি আছে হ'ব পাৰে নহ'ব পাৰে মানে হাউলি ৰাসৰ কমিটিৰ মানুহে বোলে এপ্লিকেশ্যন দিছে চৰকাৰৰ তাতে এতিয়া চৰকাৰৰ হাততহে আছে গাইছ খেলাখন হয় না নহয় আৰু এই ইফালেদি এনেকৈ যাব পাৰি গমেই পায় তো সেনেকৈ ভিতৰত সোমাই যাওঁ ৰ'ব আৰু গাইছ ইয়াতে হয় মেইন খেলাখন গাইছ পূজাৰ মেইন খেলাখন ইয়াতে হয় গাইছ চাব পাৰে কি হৈছে বাৰু নতুন জোলনা তোলনা চেৰকি তেৰকি চব এইবিলাক জেগাতে আহিব গাইছ মই দেখি আছোঁ এইগিলা আনছি কিবা মাল চালবিলাক এনেকৈ বান্ধি থৈ দিছে এহেও বান্ধি থোৱা আছে খুলি চলি থোৱা নাই দেখোঁ কিন্তু এই বৰ্তমান খালী দেখি আছে গাইছ আপোনালোকে বৰ্তমানে খালী দেখি আছে পূজাৰ সময়ত চাবচোন গাইছ ইয়াতে ভৰি দিবা ঠাই নহয় মানে ইমান মানে মানুহ হয় ডাঙৰ চেৰকিৰ এই মেটেৰিয়েলবিলাক আহি গৈছে চাব পাৰে আৰু ইফালে আছে গাইছ ব্ৰেক ডেন্সৰৰ মেটেৰিয়েল আহি গৈছে এখিনিত ব্ৰেক ডেন্স হ'ব এখিনিত কিজানি ডাঙৰ চেৰকিটো হ'ব আৰু সেইখিনিত এই সৰু চেৰকি তেৰকি আহিব পাৰে আৰু বৰ্তমান এইখিনিয়ে গাইছ ইয়াৰে দৃশ্য আপোনালোকক যি দেখুৱাইছোঁ তো হ'ল ব্ৰেক ডেন্স ইয়াতে সৰু ডাঙৰ চলি মানুহবিলাক বহে আৰু ভালপোৱা চলপাবিলাকো বহে তোৰ আছে না ভালপোৱা गजब बेइज्जती है এই তই ডাঙৰটোত বহিবি সেইটোত বহি কিনে তই পৰি যাবি কেতিয়াবা দে বাহিৰৰ পৰা ধুনীয়া আপি আহিব এই তাতে নাচব হেদি dancing হি উইল সি ইজ ডেন্সিং লাইক oh yeah ইউ নো ডেন্স no yeah you know like what's that একবার দেখো girl should একবার দেখে দি নাচি এই সেনেকৈ নাচব হেদি ভাল পোৱা চলপা আছে না এইগিলা নাচতো মই হা ভাল ল'ৰা নেকি তোমাৰ ভাল পোৱা আছে না নেকি আছে পূজা চাব লাগব क्या सोच है रे तेरी একেলগতে না চাওমিন তাওমিন খাব না তোমাৰ আছে না নেকি বিয়া কৰা নেকি ইফালে আহে দেই নাচ কৰা এইগিলা একো নাই তই বিয়া কৰা নেকি তো গাইছ ইয়াৰ মুখখন ভালকৈ চাই লওক ইয়াক কায়ো লাইন চাইন নামাৰিব কিন্তু পূজাত যদি দেখা পায় গাইছ আপোনালোকে এটা কথা গম পাইছে না ই আমাক মানে মোক লগতে আপোনাক বহুত টাইম ধৰি সি গাইছ মূৰ্খ বনাইছে সি কোনো চাইনাৰ মানুহ নহয় গাইছ কিয় নহয় গম পাইছে না চাইনাৰ মানুহ গাইছ বগা থাকে একদম ফটফইটা বগা মানে একদম ভাল লাগে ইচোন কিবা কলা হেন ইয়াৰ মুখখন চাওকচোন গাইছ ই কলা হয় না নহয় চাওকচোন নহয় এটা কথা কওঁ তোৰ ফাদাৰ ক'ৰ আছিল which father ফাদাৰ মানে তোক জন্ম যে দিছি সেই ক'ৰ আছিল চাইনাৰ আছিল না আমাৰ মানে কোৰিয়াৰ আছিল কোৰিয়াৰ হ'লেও তোৰ বগা ভাল আছিল তই হ'লি কলা আৰু মোৰ ডাউট দিছে তোৰ মা হ'ল চাইনা mom is Chinese ইয়াৰ মায়েক হ'ল চাইনাৰ বাপেক হ'ল বোধহয় ইণ্ডিয়াৰ গাইছে ই ক্ৰছ জন্ম হৈছে গাইছে সেইকাৰণে কলা বোধহয় ভাই বহুত কলি ভাই মই আছো দিয়ক লাইন কৈছো এক্টিং কৰিছিলে গাইছ এইগিলা মিছা কথা দিয়ক মানে এনে আছে মনোৰঞ্জনৰ কাৰণে আপোনালোকক মানে আৰু সেই কৰিছিলোঁ তো গাইছে অলপ হাঁহলো বাকী ইয়াৰ কমেডিটো আৰু এক্টিংটো কেনে লাগিল আপোনালোকে ক'ব নিশ্চয় কমেণ্ট কৰি জনাব দিয়ক আৰু গাইছে এটা কথা কৈ দিওঁ জিন্তু চেনেলটো চাবহে গাইছ জিন্তু জেপি ব্লগ মই লিংকটো দি দিম ইউটিউব চেনেলৰ আপোনালোকে গোটেই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ল'ব আৰু ৰাস চাব লাগিব না জিন্তু ৰাস একেলগে গাইছ আমি চাম আপোনালোকক পুৰা বম ভিডিঅ' দিম ৰাসৰ ভিডিঅ' চাবৰ কাৰণে গাইছ ইয়াৰ চেনেলটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক এই চাব পাৰে ইফালে ৰাৱণ বানি আছে ৰাৱণৰ এই মাথা হ'ব সেও মাথা দিব এনেকৈ গাইছ আহি পালোঁ ঘৰ আৰু তামাম ভোক লাগিছিল ভাত তাত খালোঁ বাকী আজিৰ ভিডিঅ'টোত এইখিনি আছিল যিহেতু আপোনালোকৰ কেনে লাগিল যদি ভাল লাগিল গাইছ এটা লাইক কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' পাই থাকিব আৰু বাকী গাইছ ৰাস কোনে চাব আহিছে কমেণ্ট কৰি ক'লে হ'ল আৰু গাইছ যদি ৰাসত দেখা পায় মাতব ভাল লাগিব বহুত বেছি তো এইখিনি আছিল প্ৰস্তুতিৰ ভিডিঅ' আপোনালোকক দিলোঁ বাকী গাইছ বাই বাই জয় অসম